নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম ট্ৰিক্স আসামলৈ। আজি আমি ম্যাথছ এণ্ড ৰিজনিংৰ কেইটামান প্ৰশ্ন লৈ আহিছো আৰু এই প্ৰশ্নসমূহ আগৰ কুৱেশ্যন পেপাৰৰ পৰা সিলেক্টিভলি লোৱা হৈছে। এই ম্যাথছ এণ্ড ৰিজনিংৰ এই প্ৰশ্নসমূহ সমাধান কৰোঁতে মই দুটা মেথড ব্যৱহাৰ কৰিছো প্ৰায়ভাগ কুৱেশ্যনত। প্ৰথমটো আমাৰ জেনেৰেল মেথড, আমি সাধাৰণভাৱে কেনে ধৰণে প্ৰশ্নটো সলিউশন কৰিব পাৰোঁ, আৰু দ্বিতীয়টো পৰাপক্ষত মই যিমান পাৰি শৰ্ট ট্ৰিক কিছুমান দিবৰ কাৰণে চেষ্টা ৰাখিছোঁ। এতিয়া আমি আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দ্য নাম্বাৰ হুইচ 12.5% ইজ 64.5। আমাক কৈছে যে এনেকুৱা কি সংখ্যা আছে যাৰ 12.5% হৈছে 64.5। এতিয়া সেই সংখ্যাটো আমি উলিয়াবৰ কাৰণে সাধাৰণভাৱে আমি যদি সমাধান কৰোঁ এই প্ৰশ্নটো, তেতিয়াহ'লে প্ৰথমে আমি x বুলি ধৰি ল'ব লাগিব। সেই সংখ্যাটো যিটো সংখ্যা আমি নাজানো, যিটো সংখ্যা আমি উলিয়াব লাগে আমি x বুলি ধৰিব লাগিব। গতিকে আমি কি কৰিছোঁ, প্ৰথমতে সংখ্যাটো x বুলি ধৰিছোঁ। এতিয়া আমাৰ প্ৰশ্নটো মতে আমাক কি কৈছে যে 12.5% অফ x, অৰ্থাৎ 12.5% কাৰ xৰ 12.5% কিমান বুলি কৈছে, ইকুৱেল টু 64.5। গতিকে সেইকাৰণে 12.5% of x equal to 64.5 বুলি লিখা হৈছে। 64.5 বুলি লিখা হৈছে। তাৰ আগতে আমি জানি থোৱা দৰকাৰ যে 12.5 বুলি কওঁতে আমি এইটো যিটো সমষ্টিত আছে, সমষ্টিটো ভাঙিলে কি হ'ব, 2টো আমাৰ 2 থাকিব, 2ৰে 12 পূৰণ হ'ব, 2 12 24, তাৰ লগত 1 যোগ হ'ব, গতিকে 25/2। গতিকে 12.5 বুলি ক'লে আমি 25/2 বুলি বুজিব লাগিব। 12.5%ৰ সলনি আমি কি লিখিম, 25/2, আৰু পাৰ্চেণ্ট যিহেতু দিয়া আছে সেইকাৰণে ডিভাইডেড বাই 100 ইনটু x আছে, x ইকুৱেল টু 64.5। এতিয়া আমি ইয়াতে কটাকটি কৰিব পাৰোঁ, 25ৰে 100ক 4 বাৰ যাব, 4 গুণ 100। তাৰপিছত আমি এটা ৰিজাল্ট পাম। কি ৰিজাল্ট পাম, ওপৰত আমি পাম একো নাই মানে 1 আছে, 1 x পূৰণ হ'লে x হ'ব, তলত 4 আছে আৰু 4ৰ লগত 2টো তললৈকে নামি আহিব, যিহেতু 25/2, 2টো আচলতে হৰ, গতিকে হৰটো তললৈকে নামি আহিব, গতিকে x/4 ইনটু 2, আৰু ৰাইট ছাইডত কি আছে 64.5। এতিয়া আমি যদি চাওঁ xটো যদি ইয়াতে লিখোঁ, xটো যদি আমি ইয়াতে লিখোঁ তেতিয়াহ'লে আমাৰ ৰিজাল্টটো কি হ'ব, 64.5 ইনটু 4 দুগুণ 8, অৰ্থাৎ এই 8টো আমাৰ ইয়াতে হ'ব। গতিকে আল্টিমেটলি 64.5 আৰু 8 পূৰণ কৰিলে আমি ৰিজাল্ট পাম 516, আৰু এইটোৱে হ'ব 516। এইটোৱে হ'ব আমাৰ প্ৰশ্নটোৰ উত্তৰ, অৰ্থাৎ আমাৰ যিটো সংখ্যা উলিয়াব আছে, কাৰণ সংখ্যাটো আমি যিহেতু x বুলি ধৰিছোঁ, গতিকে আমি x ৰ মান পালোঁ 516, গতিকে এই 516টোৱে হ'ব আমাৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আমি শৰ্ট ট্ৰিক হিচাপত কেনেধৰণে কৰিম, আমি অতি কম সময়ত কেনেকৈ কৰিম। এনেধৰণৰ যদি প্ৰশ্ন থাকে তেতিয়াহ'লে আমি শৰ্ট ট্ৰিক হিচাপত আমি সংখ্যাটো যেতিয়া উলিয়াব লাগে, তেতিয়া উলিয়াবলগীয়া সংখ্যাটো আমি কি কৰিম, একদম সাধাৰণভাৱে আমাৰ যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো 64.5 আমাৰ দিয়া আছে, তাৰ লগত আমি কি কৰিম, 100 পূৰণ কৰিম, ডিভাইডেড বাই কি কৰিম, আমাৰ যিটো পাৰ্চেণ্ট দিয়া আছে 12.5 বুলি ক'লে আমি কি ডাইৰেক্ট আমি লিখি ল'ম, 12.5 বুলি ক'লে কি হ'ব আমাৰ 25/2। এতিয়া 2টো তলত আছে মানে আমাৰ মূল ডিভাইডাৰ হ'ল এইডাল, আমাৰ মূল হৰণৰ চিন হ'ল এইডাল, গতিকে আমাৰ 25/2 মানে এই উলটি যাব, অৰ্থাৎ 2টো ওপৰলৈকে যাব, আৰু 25টো তলত আছে, গতিকে 25টোৰে 100 কেইবাৰ যাব, আমি 100 আমি 4 বাৰ কাটিব পাৰিম, 25টোৰে 100 আমি 4 বাৰ কাটিব পাৰিম, আৰু 2টো ওপৰলৈকে গুচি যাব, গতিকে আল্টিমেটলি আমাৰ কি হ'ব, মানটো কিমান হ'ব, 64.5 ইনটু 4 ইনটু 2, অৰ্থাৎ গোটাইখিনি পূৰণ কৰিলে আমাৰ ৰিজাল্ট হ'ব 516, অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল 516। গতিকে এই শৰ্ট ট্ৰিকটোৰ জৰিয়তে আমি অতি কম সময়ৰ ভিতৰতে আমি প্ৰশ্নটো সমাধান কৰিব নিশ্চয়কৈ পাৰিম। এতিয়া আমি এডিশ্যনেল হিচাপত কিছু কথা জানি থোৱা দৰকাৰ, যে আমাক যদি এটা ভগ্নাংশ দিয়া আছে, ছাপ'জ 4/3, ইয়াক যদি শতাংশ নিব লাগে তেনেহ'লে ইয়াৰ লগত 100 4/3 ইনটু 100% বুলি লিখিব লাগিব, আৰু তাৰ ফলত যিটো ৰিজাল্ট হ'ব অৰ্থাৎ 400/3, এইটো হৈ গ'ল শতাংশ।
অৰ্থাৎ আমাৰ 4/3 যিটো সংখ্যা দিয়া আছিলে যিটো শতাংশ দিয়া আছিলে তাৰ শতাংশলৈ নিলে কি হ'ব 400/3%। এতিয়া ওলোটাকৈ যদি আমাৰ এটা শতাংশত দিয়া আছে সাপোজ এটা মান দিয়া আছে শতাংশত দিয়া আছে যে 400/3%, তেতিয়া ইয়াক যদি আমি শতাংশলৈ নিব লাগে তেতিয়াহ'লে কি হ'ব 400/3 ডিভাইডেড বাই 100। গতিকে শতাংশ নিলে তেনেকুৱা হ'ব 0 0 2 0 2 0 কাটি দিলোঁ 4 ওপৰত থাকিলে 3টো তললৈকে নামি আহিল। গতিকে শতাংশটো হ'ব 4/3। অৰ্থাৎ আমি এটা ভগ্নাংশ যদি শতাংশলৈ নিওঁ 100% পূৰণ কৰিম আৰু এটা শতাংশত থকা মানক যদি আমি ভগ্নাংশলৈ নিব লাগে ডিভাইডেড বাই 100 কৰিম আৰু শতাংশ চিনটো গুচাই দিম। গতিকে সেই ধৰণে আমি ভগ্নাংশৰ পৰা শতাংশলৈ আৰু শতাংশৰ পৰা ভগ্নাংশলৈ আমি নিব পাৰোঁ। তো মই সমাধান এই ধৰণে বুজাই দিলোঁ। এতিয়া যদি কাৰোবাৰ কিবা ডাউট আছে কিবা সুধিবলগীয়া আছে পৰা এইখিনি পিছতো যদি বুজি নোপোৱা আছে নিশ্চয়কৈ আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনালে আমি ইয়াতকৈ আৰু যদি সহজভাৱে বুজাব পাৰি সেইটোও আমি চেষ্টা ৰাখিম। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। দ্বিতীয় প্ৰশ্নটোত কোৱা হৈছে এটা 60 চেণ্টিমিটাৰ ইনটু 50 চেণ্টিমিটাৰ ইনটু 30 চেণ্টিমিটাৰ জোখৰ বাকচত কিমানটা 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ঘনক ভৰাব পাৰে। এইটো আমাৰ কিউবইড এণ্ড কিউব অৰ্থাৎ আয়তীয় ঘনকৰ কথা কোৱা হৈছে আৰু আয়তন এই চেপ্টাৰটোৰ পৰা প্ৰশ্নটো আহিছে। এতিয়া প্ৰথমতে যিটো দিয়া আছে সেইটো বাকচ মানে আমাৰ সেইটো কি হয় যে আয়তীয় এটা ঘন বাকচটো হয় এটা আয়তীয় ঘন। এই কিউবইডটো আমাৰ হিচাপখিনি গোটেইখিনি দিয়া আছে এল কি হয় বি কি হয় এইচ কি হয় অৰ্থাৎ এল বি এইচ দিয়া আছে 60 50 আৰু 30 আৰু যেহেতু এককসমূহ গোটেইকেইটা একে গতিকে চিন্তা কৰিবলগীয়া একো নাই। গতিকে বাকচটোৰ আয়তন এল ইনটু বি ইনটু এইচ অৰ্থাৎ যিখিনি দিয়া আছে সেইখিনি পূৰণ কৰিলে আমি যিটো ৰিজাল্ট পাওঁ সেইটো হ'ব বাকচটোৰ আয়তন। তাৰপিছতে আমাক ঘনকৰ কি দিয়া আছে দৈৰ্ঘ্যৰ যোগ দিয়া আছে আৰু আমি জানো যে ঘনকৰ আয়তন কি হয় এল কিউব। ঘন এটা আয়তন হয় এল কিউব অৰ্থাৎ এল দৈৰ্ঘ্যৰ মানটো যদি আমি কিউব কৰোঁ বা দৈৰ্ঘ্যৰ মানটো আমি যদি 3বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে আমি ঘনকটোৰ আয়তন পাওঁ। আমাৰ ঘনকটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে 5 চেণ্টিমিটাৰ সেইকাৰণে 5 কিউব হৈ গ'ল আৰু ৰিজাল্টটো হৈ গ'ল 125। এতিয়া ঘনকৰ সংখ্যা আমি কেনেকৈ উলিয়াম কাৰণ আমি ঘনকৰ সংখ্যাটো উলিয়াব লাগিলে আমি বুজিব লাগিব প্ৰশ্নটো কি কৈছে যে যিটো আমাৰ বাকচ দিয়া আছে সেই বাকচটোত এই ঘনককেইটা ভৰিব বুলি কৈছে। গতিকে কেইটা ভৰাব পাৰিম যিহেতু ঘনকৰ আয়তনটো বাকচটোৰ আয়তনতকৈ কম গতিকে আমি নিশ্চয়কৈ বাকচটোত সেই ঘনসমূহ যিমানবিলাক ঘন আছে সেই বাকচটোৰ আয়তনৰ সমান হিচাপত আমি ভৰাব পাৰিম। এতিয়া সেই হিচাপত চাব গ'লে ঘনকৰ সংখ্যাটো উলিয়াব লাগিলে আমি কি কৰিম বাকচটোৰ আয়তনক ঘনকটোৰ এটা ঘনকৰ আয়তনেৰে আমি ডিভাইড কৰিম। গতিকে ইয়াতে আমি উলিয়াইছোঁ সেইটো হ'ল ঘনকৰ আয়তন। গতিকে আমি বাকচৰ আয়তনটো আমি কিমান পাইছিলোঁ 90,000 চেণ্টিমিটাৰ কিউব আৰু এটা ঘনকৰ আয়তন আমি কিমান পাইছিলোঁ 125। গতিকে 90,000 ডিভাইডেড বাই 125 আমি ৰিজাল্টটো কৰি চাওঁতে আমি কিমান পালোঁ 720। এইটো হ'ল আমাৰ জেনেৰেল মেথড। ইয়াৰ পিছত আমি যদি শ্বৰ্ট ট্ৰিকত যদি চাব যাওঁ শ্বৰ্ট ট্ৰিকত আমি কেনেধৰণে কৰিব পাৰোঁ এনেধৰণৰ প্ৰশ্নসমূহত আমি বহুত চিন্তা কৰিবলগীয়া বিষয় একো নাই। আমি কি কৰিম যে আমাৰ আয়তীয় ঘনক এটাৰ যোগ দিয়া আছে আৰু আমি এটা ঘনকৰ যোগ দিয়া আছে। গতিকে আয়তীয় ঘনকটোৰ যোগটো আমি ওপৰত লিখিম আৰু ঘনকটোৰ যোগটো কিন্তু ঘনকটোৰ যিহেতু আমাৰ দৈৰ্ঘ্যৰ মানহে দি আছে আমি ঘনকটোৰ যিটো আমাৰ আয়তনটো আমি তলত লিখিম। গতিকে ঘনকৰ সংখ্যা উলিয়াব লাগিলে আয়তীয় ঘনকৰ আয়তনটো ওপৰত আৰু ঘনকটোৰ আয়তন তলত। গতিকে আয়তীয় ঘনকটোৰ অৰ্থাৎ বাকচটোৰ আয়তন আমাক কি দিয়া আছে 60 ইনটু 50 ইনটু 30। গতিকে সেইটো ওপৰত আমি সেই ধৰণে লিখিলোঁ। কিন্তু ঘনকটোৰ আমাৰ আয়তন ডাইৰেক্টলি দিয়া নাই ঘনকটোৰ আমাৰ দৈৰ্ঘ্যৰ যোগ দিছে অৰ্থাৎ এলৰ মান দিছে। গতিকে এল ইনটু এল বা এল কিউব সেইটো হৈছে ঘনকৰ আয়তন। গতিকে আমাৰ 5 যিহেতু দিয়া আছে গতিকে 5টো 5 ইনটু 5 ইনটু 5 অৰ্থাৎ ঘনকটোৰ আয়তনে বুজালে। গতিকে এই ধৰণে আমি তলত 5 ইনটু 5 ইনটু 5 লিখিলোঁ। এতিয়া এই ক্ষেত্ৰত কিন্তু আমি ইয়াতে পূৰণ কৰি থাকিব নালাগে পূৰণ কৰি মানবোৰ উলিয়াব নালাগে। এইকাৰণে পূৰণ কৰি মানবিলাক উলিয়ালে আমাৰ আৰু দীঘলীয়া হ'ব। আমি ইয়াতে চাব লাগিব সৰলী কৰিব পাৰোঁ নেকি ভগ্নাংশটো সৰলী কৰিব পাৰোঁ নেকি সেই ধৰণে কৰি চাই যদি আমি সৰলীকৰণ কৰিব পাৰোঁ নিশ্চয়কৈ তেতিয়া আমাৰ ৰিজাল্টটো ওলাব আৰু যদি সৰলীকৰণ কৰিব পৰা নাযায় তেতিয়াহ'লেহে আমি অন্য ধৰণৰ কথা চিন্তা কৰিম। এতিয়া আমি যদি চাওঁ আমাৰ কি দিয়া আছে ওপৰত দিয়া আছে 60 ইনটু 50 ইনটু 30 আৰু তলত কি দিয়া আছে
তলত আমি পাইছোঁ 5 × 5 × 5 এতিয়া 5এৰে আমি 30ক আমি হৰণ কৰিব পাৰোঁ কেইবাৰ যাব কাটা 6 বাৰ এইটো 5এৰে আমি 50ক কেইবাৰ যাব 10 বাৰ এইটো 5এৰে আমাৰ 60 কেইবাৰ যাব 12 বাৰ আমি এই ধৰণেও ল'ব পাৰোঁ আমি ওপৰত কিমান পালোঁ 12 10 আৰু 6 এটা 12 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 72 12 6 72 72 লগত 10 পূৰণ কৰিলে কিমান হ'ব 720 অৰ্থাৎ 720 হ'ব ইয়াৰ উত্তৰ এই শৰ্ট মেথডটোৰ জৰিয়তে আমি এনেধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰোঁ এইটো প্ৰশ্নৰ ক্ষেত্ৰতো যদি কাৰোবাৰ কিবা অসুবিধা আছে কমেণ্ট বক্সত জনাব আমি নেক্সট কুৱেশ্যনলৈকে গৈছোঁ নেক্সট কুৱেশ্যনটো হৈছে সৰল কৰা অৰ্থাৎ চিম্পলিফাই এই সৰল কৰা অংকসমূহৰ ক্ষেত্ৰত বেলেগ বিশেষ শ্বৰ্ট ট্ৰিক বুলি তেনেকুৱা একো নাই কিন্তু সৰল কৰা অংকসমূহৰ ক্ষেত্ৰত আমি বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ'ল যে এটা ফৰ্মুলা সেইটো হ'ল বদমাছ এই বদমাছৰ মিনিংটো জানিব লাগে আৰু বদমাছটো কেনেধৰণে হয় কি ধৰণে হয় আমি কি ধৰণে এপ্লাই কৰিব লাগে সেই কথাটো জানিব লাগে এতিয়া বদমাছ মানে কি বদমাছ মানে আমাৰ বদমাছ বুলি কওঁতে BODMAS প্ৰতিটো লেটাৰে একোটা মিনিং বুজাইছে বিটোৰে ব্ৰেকেটছ বুজাইছে বিটোৰে ব্ৰেকেটছ বুজাইছে অ'টোৰে অফ বুজাইছে ডিটোৰে ডিভিজন বুজাইছে ডিভিজন এমটোৰে মাল্টিপ্লিকেশ্যন বুজাইছে মাল্টিপ্লিকেশ্যন এটোৰে এডিশ্যন আৰু এছটোৰে ছাবষ্ট্ৰেকশ্যন গতিকে এই ধৰণে প্ৰতিটো লেটাৰে একোটা মিনিং বুজাইছে অৰ্থাৎ ইয়াৰ বদমাছ বুলি কওঁতে আমাৰ আৰম্ভণিৰ পৰা বি অৰ্থাৎ ব্ৰেকেটছ অফ আমি আৰম্ভণি লেটাৰটোৰ পৰা একদম শেষলৈকে এছটো একাধিক্ৰমে আমি সৰল কৰা অংকসমূহ একাধিক্ৰমে কৰি যাব লাগে অৰ্থাৎ আমি প্ৰথমতে ব্ৰেকেটৰ কাম কৰিব লাগিব দেন অফ যদি আছে বা অফ বা আমি অসমীয়াত ৰ বুলি পাম তেতিয়া ৰৰ কাম কৰিব লাগিব তাৰপিছত ডিভিজন যদি আছে ডিভিজনৰখিনি কৰি ল'ব লাগিব তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰপিছত এডিশ্যন আৰু শেষত গৈ আমি ছাবষ্ট্ৰেকশ্যন কৰিব লাগিব অৰ্থাৎ একাধিক্ৰমে আমি কৰি গ'লেহে এটা সৰল কৰা অংকৰ আমাৰ শুদ্ধ উত্তৰ পোৱা যাব ইয়াতে আকৌ মন কৰিবলগীয়া কথা যে আমাৰ ব্ৰেকেটছ তিনি প্ৰকাৰ ব্ৰেকেটছ আছে আমাৰ সাধাৰণ সৰল ব্ৰেকেট আছে তাৰপিছত কুটিল বন্ধনী আছে আৰু বৰ বন্ধনী আছে গতিকে এই ধৰণৰ বন্ধনীসমূহ কৰোঁতে প্ৰথমতে সৰল বন্ধনী তাৰপিছত কুটিল বন্ধনী তাৰপিছত বৰ বন্ধনী এই ধৰণে পৰ্যায়ক্ৰমে আমি কৰি গৈ থাকিব লাগিব জানো আমি উদাহৰণটোলৈকে যাওঁ বা প্ৰশ্নটোলৈকে যাওঁ এই প্ৰশ্নটো কৰিলেই এই কথাখিনি ক্লিয়াৰ হৈ যাব এতিয়া আমাৰ এই কুৱেশ্যনটোত কি দিয়া হৈছে 3/1/3 হৰণ 3/5 মাইনাছ 1/10 ইনটু 2 2 সমস্ত 2 ভাগৰ 1 যোগ 4 ভাগৰ 7 এতিয়া প্ৰথমতে আমি কি কৰিম ইয়াতেতো আমাৰ ব্ৰেকেটছ নাই অফ নাই ইয়াতে আমি কি কৰিম প্ৰথমতে আমি হৰণটো কৰিম তাৰপিছতে আমি কি কৰিম পূৰণটো কৰিম তাৰপিছতে আমি কি কৰিম যোগ কৰিম তাৰপিছতে আমি বিয়োগ কৰিম এই ধৰণে আমি কৰি গৈ থাকিম আমাৰ যিটো বদমাছ ফৰ্মুলা সেই বদমাছ ফৰ্মুলাটো মতে কৰি যাম কিন্তু ইয়াতে এটা এডিশ্যনেল কথা আছে যে আমাৰ যিটো সমষ্টি দিয়া আছে 3/1/3 এইটো আমি আমাৰ সুবিধাৰ্থে আমি কি কৰিম লগে আমি তাক সমষ্টি ভাঙি ল'ম 3 3 3 9 আৰু এইফালে 1 যোগ কৰিলে কি হ'ব ওপৰত 10 হ'ব অৰ্থাৎ 3/1/3 হ'লে আমি কি লিখিব পাৰোঁ 10/3 এই ধৰণে আমি 2/1/2 হ'লে আমি কি লিখিব পাৰোঁ 2/1/2 2 হৰটো 2 হৈ থাকিলে 2 পূৰণ 2 2 2 4 তাৰ লগত 1 যোগ হ'ব অৰ্থাৎ ওপৰত লবটো 5 হ'ব গতিকে আমি 2/1/2 হ'লে কি লিখিম 5/2 আৰু 3/1/3 হ'লে কি লিখিম 10/3 এতিয়া ডাইৰেক্টলি যাওঁ যে 3/1/3 হ'লে আমি 10/3 লিখিছোঁ কেনেকৈ লিখিলোঁ সেই কথাটো কৈছোঁ ইতিমধ্যে নেক্সট হৰণটো আমি প্ৰথমতে কৰিম বুলি কৈছোঁ হৰণটো আমি পূৰণ বুলি লিখিলে কি হ'ব হৰণৰ পিছৰ অংকত সলনি হৈ যায় অৰ্থাৎ আমাৰ 10/3 হৰণ 3/5 আছিলে এতিয়া আমি 10/3 হৰণটো আমি পূৰণ বুলি লিখিলে 3/5টো কি হ'ব ওলটি যাব 5/3 পূৰণ চিন দিয়াৰ লগে আমি 3/5টো ওলটাই দিছোঁ 5/3 মাইনাছটো মাইনাছে ৰাখিছোঁ 1/10 লিখিছোঁ তাৰপিছতে 2 সমস্ত 2 ভাগৰ 1 সেইটো আমি কৈছোঁ যে কেনেকৈ 5/2 হয় সেই ধৰণে আমি 5/2 লিখিলোঁ
প্লাছ 7/4 এতিয়া আমাৰ পূৰণৰ ক্ষেত্ৰত যদি এয়া পূৰণ হৈ আছে এতিয়া পূৰণ হৈ আছে আমি যদি কিবা কৰিব পাৰোঁ এইখিনি আমি কৰি ল'ব লাগিব এতিয়া এইটোৰ ক্ষেত্ৰত প্ৰথম শব্দৰ ক্ষেত্ৰত যদি আমি চাওঁ কৰিবলগীয়া একো নাই যিহেতু আমি ওপৰে তলে কাটিব পৰা কোনো সংখ্যা তেনেকুৱা ধৰণৰ নাই এতিয়া নেক্সট আমি চাম দ্বিতীয়টো অংক এই দ্বিতীয়টো অংকত আমি ওপৰে তলে কিবা কাটিব পাৰোঁ নেকি এতিয়া যদি লক্ষ্য কৰিছোঁ যে তলত হৰ 10 আছে আৰু ওপৰত লব 5 আছে 5ৰে 10ক দুবাৰ যাব আৰু ইয়াৰ পিছত আমি আৰু কাটিব পৰা বা তেনেকুৱা ধৰণৰ কৰিব পৰা একো নাই গতিকে আমি সেইটো কাটি ল'লোঁ তাৰপিছত এবাৰ আমি দেখিলোঁ আমি সৰল কৰিম যে ইয়াৰ পিছত কি হ'ব এইখিনি মিলি 10/3 × 5/3 এই দুটা সংখ্যা মিলি কি হ'ব 10/3 × 5/3 10 5 গুণ 50 অৰ্থাৎ ওপৰত লব দুটা পূৰণ হৈছে 10 5 গুণ 50 আৰু তলত হৰ দুটা পূৰণ হৈছে 3 3 গুণ 9 গতিকে আমি 50/9 ৰিজাল্ট পালোঁ মাইনাছ মাইনাছ লিখিলোঁ আৰু ইয়াতে ওপৰত 1 আছে আৰু একো নাই গতিকে 1 লিখিলোঁ এতিয়া তলত হৰ 2 আছে আৰু এইটো 2 আছে ইয়াত পূৰণ হৈ আছে গতিকে 2 2 গুণ 4 পালোঁ এই দুটাটো আমি এই দুটাটো পূৰণ কৰি দিয়াৰ ফলত আমি ৰিজাল্ট কি পালোঁ এইটো 4 পালোঁ তাৰপিছতে আমি প্লাছ 7/4 সেই একেধৰণে আমি লৈছোঁ এতিয়া চাওক আমি ইয়াৰ পিছত কি কৰিছোঁ তলৰ হৰকেইটা লক্ষ্য কৰিছোঁ 9 4 আৰু 4 9 4 আৰু 4 এই 9 4 আৰু 4ৰ ইহঁতৰ লসাগু কিমান হ'ব এলচিএম কিমান হ'ব ইহঁতৰ এলচিএম হ'ব 9 × 4 অৰ্থাৎ 36 অৰ্থাৎ 9টো যেটো বাকি আৰু কতো নাই গতে 9 এটা লিখিছোঁ 4 আৰু 4 দুটা আছে তাৰ মাত্ৰ এটা লৈছোঁ এইখিনি পূৰণ কৰিলে আমি এলচিএমটো পাওঁ গতিকে 9 4 আৰু 4ৰ এলচিএম 36 গতিকে সেইকাৰণে আমি কি কৰিছোঁ 9 × 4 36ও লিখিব পাৰোঁ ডাইৰেক্টলি 36ও লিখিব পাৰোঁ আৰু 9 × 4ও লিখি থ'ব পাৰোঁ গতিকে আমি এটা 9 × 4 লিখিছোঁ ওপৰত কি লিখিলোঁ 50টো আমি 50 লিখিছোঁ ইনটু 4 কিয় লিখিলোঁ কাৰণ তলত আমাৰ 50 তলত 9 আছে তো 9ৰে 34ক হৰণ কৰিলে আমি কি পাওঁ 4 গতিকে সেইকাৰণে ইয়াতে 4টো লিখিছোঁ তাৰ 50ৰ লগত 4 পূৰণ হ'ব বা আমি এই ধৰণেও বুজিব পাৰোঁ যে আমাৰ যিহেতু 9 × 4 আমাৰ লসাগু হিচাপত আছে গতিকে 52 লিখাৰ পিছত 9টো যিহেতু হৰ হিচাপত আছে বাকী ৰৈ গ'ল আমাৰ 4 এই 4টো আমি ইয়াতে 4 পূৰণ কৰি দিছোঁ ঠিক তেনেকুৱাকৈ মাইনাছ ইনটু মাইনাছ লিখিলোঁ 1 to 1 লিখিলোঁ 4টো যিহেতু আমাৰ লসাগুত আছে আৰু এই হৰটোত আছে গতিকে আমি কি কৰিছোঁ ইয়াৰ লগত 9টো পূৰণ কৰিছোঁ ঠিক তেনেকুৱা প্লাছ টু প্লাছ লিখিলোঁ 7 to 7 লিখিলোঁ আৰু 4টো যিহেতু আমাৰ ইয়াতে হৰত আছে গতিকে আমাৰ বাকী থাকিল 9 সেই 9টো আমি 9 লিখিছোঁ তাৰপিছত এতিয়া আমি কি কৰিছোঁ 50 আৰু 4 200 50 পূৰণ 4 200 মাইনাছ 1 × 9 9 প্লাছ 7 × 9 63 আৰু লাষ্ট 9 × 4 36 আমি পাইছোঁ আৰু শেষত গৈ আমি কি ৰিজাল্ট পালোঁ আমি পালোঁ 200 প্লাছত পাইছোঁ 200 আছে আৰু প্লাছত কি পাইছোঁ 63 গতিকে দুটা যোগ কৰিলে আমাৰ হ'ব 263 আৰু মাইনাছত আমি কি পাইছোঁ -9 অৰ্থাৎ 263 পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 254 গতিকে আমি 254 ডিভাইডেড বাই 36 পালোঁ আমি কিমান পালোঁ 254 ডিভাইডেড বাই 36 এতিয়া এইখিনি আমি কিবা হৰণ কৰিব পাৰোঁ নেকি কটাকটি কৰিব পাৰোঁ নেকি সেইটো চাম যিহেতু দুয়োটা হৰ আৰু লব যুগ্ম সংখ্যা গতিকে আমি নিশ্চয়কৈ প্ৰথমে যদি আমি চাওঁ 2ৰে কাটিব পাৰিম 2 যদি মাজত কমন হিচাপত ৰাখোঁ তেতিয়াহ'লে আমি তলত কিমান পাম 18 পৰা কাটিব পাৰিম 2 18 36 আকৌ ওপৰত সেইধৰণে 2 গুণ 2 2 2 গুণ 4 2 7 গুণ 4 অৰ্থাৎ 127 পৰা যাব আমাৰ শেষ ৰিজাল্টটো আহিছিলে 127/18 এতিয়া 18ৰে 127ক হৰণ কৰিলে আমি 7 সমস্ত 1/18 পাম কেনেকৈ পাম হৰণ কৰিলে তাক সমষ্টিলৈ ৰূপান্তৰ কৰিলে আমি 7 সমস্ত 18/1 পাম যদি এই ক্ষেত্ৰতো কিবা অসুবিধা আছে আমাক কমেণ্ট বক্সত জনাব আমি সেইটো আমি অন্য এটা ভিডিঅ'ত বুজাবৰ কাৰণে চেষ্টা কৰিম এই প্ৰশ্নটোত কোৱা হৈছে যে যদি 10টা বস্তুৰ বেচা দাম 8টা বস্তু কিনা দামৰ সমান তেন্তে লাভ বা লোকচানৰ শতকৰা হাৰ কিমান হ'ব আমি প্ৰশ্নটো চালে বুজিব পাৰোঁ যে ইয়াতে লাভ হৈছে নে লোকচান হৈছে ইয়াতে কি কৈছে 10টা বস্তুৰ বেচা দাম 8টা বস্তুৰ কিনা দামৰ সমান অৰ্থাৎ
8টা বস্তু যিমান টকাত কিনি আনিছিলে 8টা বস্তু যিমান টকাত কিনি আছিলে সেইখিনি টকাৰে কিন্তু সেইখিনি টকাৰে লাভ কৰিছে যেতিয়া 10টা বস্তু বেচিছে গতিকে আল্টিমেটলি আমি বুজিব পাৰোঁ যে মানুহজনৰ কি হৈছে লোকচান হৈছে কাৰণ একে দামত কম মাল আনিছে আৰু বেছিকৈ বেচিছে অৰ্থাৎ দুটা বেছিকৈ বেচিছে আল্টিমেটলি কি হ'ব মানুহজনৰ লোকচান নিশ্চয়কৈ হ'ব গতিকে ইয়াতে আমি কি উলিয়াব লাগিব আমি শতকৰা লোকচানৰ হাৰটো উলিয়াব লাগিব আমি ধৰি লওঁ যে যেটা আমি কিনা দামটো নাজানো এটা ধৰি ল'ম যেনিবা কিনা দাম 100 টকা ধৰি ল'লোঁ এটা বস্তু কিনা দাম 100 টকা গতিকে 8টা বস্তুৰ কিনা দাম কিমান হ'ব এটা বস্তু যদি 100 টকা হয় 8টা বস্তুৰ হ'ব কি 100 × 8 অৰ্থাৎ 800 টকা এতিয়া আমাক কৈছে যে 8টা কিনা দামৰ বস্তুৰ সমান 10টা বস্তুৰ বেচা দাম 8টা বস্তুৰ কিনা দামৰ সমান কি বুলি কৈছে 10টা বস্তুৰ বেচা দাম গতিকে 8টা বস্তুৰ কিনা দাম পালোঁ কি 800 টকা গতিকে 10টা বস্তুৰ বেচা দাম কিমান হ'ব 800 টকা এতিয়া আমি কি উলিয়াই লওঁ আমি এটা বস্তুনো কিমান দামত বেচিলে সেই বস্তুটো উলিয়াই লওঁ এটা বস্তু বেচা দাম কিমান হ'ব 800 / 10 কাৰণ 10টা বস্তু বেচা দাম যেতিয়া 800 টকা এটা বস্তু বেচা দাম কিমান হ'ব 800/10 অৰ্থাৎ 80 টকা এতিয়া এটা বস্তুৰ লোকচান কিমান হ'ল কিমানত কিনি আনিছিলে 100 টকা কিমানত কিনি আনিছিলে 100 টকা বেচিলে এটা বস্তু বেচিলে কিমানত 80 টকা গতিকে এটা বস্তু লোকচান কিমান হৈ গ'ল লোকচান হৈ গ'ল আমাৰ কিমান 100 - 80 অৰ্থাৎ 20 টকা মানুহজনৰ এটা বস্তুত লোকচান হৈ গ'ল 20 টকা এতিয়া আমাক কেই টকা লোকচান হ'ল সেইটো আমাক সোধা নাই আমাক সুধিছে যে লোকচানৰ শতকৰা হাৰ কিমান গতিকে লোকচানৰ শতকৰা হাৰ উলিয়াব লাগিলে আমাৰ এটা ফৰ্মুলা আছে এইটো হ'ল যে লোকচানৰ শতকৰা হাৰ আমি তেতিয়াহ'লে এইটো মনত ৰখা দৰকাৰ যে এইটো আমি কেনেকৈ উলিয়াম যে লোকচান যিমান হয় সেই লোকচানৰ লগত 100 পূৰণ হ'ব ডিভাইডেড বাই কিনা দাম হ'ব ডিভাইডেড বাই কিনা দাম ফৰ্মুলাটো হ'ল যে লোকচানৰ শতকৰা হাৰ লোকচান ইনটু 100 ডিভাইডেড বাই কিনা দাম এতিয়া আমি এই ফৰ্মুলা মতে যদি মানসমূহ বহুৱাই দিওঁ লোকচান আমাৰ কিমান পালোঁ 20 × 100 ডিভাইডেড বাই কিনা দাম কিমান আছিলে 100 গতিকে 100 কটা গ'ল বাকী থাকিলে 20 অৰ্থাৎ 20% হ'ল ইয়াৰ উত্তৰ এতিয়া আমি শ্বৰ্ট ট্ৰিক ইউজ কৰি যদি চাওঁ শ্বৰ্ট ট্ৰিক মতে যদি আমি এই প্ৰশ্নটো উত্তৰ কৰিবলৈ চাওঁ তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰতে আমি এই প্ৰশ্নটো উত্তৰ কৰিব পাৰিম ইমান জটিলতাত যোৱাৰ প্ৰয়োজন নাই আমি লোকচানৰ শতকৰা হাৰ উলিয়াব লাগে গতিকে আমাৰ কৈছে কি 10টা বস্তুৰ বেচা দাম 8টা বস্তুৰ কিনা দামৰ সমান অৰ্থাৎ লোকচান হৈছে গতিকে লোকচানৰ শতকৰা হাৰটো আমি কেনেকৈ উলিয়াম 10 - 8 10টা বস্তু বেচা কেইটা বেচিছে 10টা বেচিছে কেইটা কিনিছে 8টা সেই একেটা দাম 8টা গতিকে 10 - 8 ডিভাইডেড বাই 10 কাৰণ বেচা দামৰ ওপৰতে নিৰ্ভৰ কৰি লাভ বা লোকচানটো হৈছে সেইকাৰণে ডিভাইডেড বাই 10 × 100 100টো কিয় 100%টো কিয় লিখিছোঁ কাৰণ শতকৰা হাৰ উলিয়াব দিছে 10টো কিয় লিখিছোঁ কেইটা বেচিছে 10টা আৰু কেইটা কিনিছে 8টা একেটা দামত 10টা বেচিছে 8টা কিনিছে গতিকে লোকচান হৈছে সেইকাৰণে ডিভাইডেড বাই এই কিমানটা আছিলে বেচা কিমানটা আছিল 10টা সেইকাৰণে ডিভাইডেড বাই 10টা বেচাৰ ওপৰত যিটো লোকচানটো হৈছে কিনি আমি যিমানতে নানো কিয় লোকচানটো আমাৰ বেচা দামৰ ওপৰত নিৰ্ভৰ কৰি হয় গতিকে সেইকাৰণে ডিভাইডেড বাই 10 × 100% আমি 100%টো কিয় লিখিলোঁ যিটো লোকচানৰ শতকৰা হাৰ উলিয়াব দিছে গতিকে 10 - 8 কিমান হৈ গ'ল 2 ডিভাইডেড বাই 10 × 100% 100ৰ 0 এটা কটা গ'ল ইয়াতে 0 এটা কটা গ'ল বাকী থাকি গ'ল 20% অৰ্থাৎ ইয়াৰ উত্তৰটো হৈ গ'ল 20%। এবাৰ অন্য এটা প্ৰশ্ন লৈছোঁ সুমা ইজ টুৱাইচ এজ অল্ড এজ হাৰ ব্ৰাদাৰ সুমা তাইৰ ভায়েকতকৈ দুগুণ ডাঙৰ ইন 6 years টাইম দ্য ছাম অফ দেয়াৰ এজ উইল বি 39 years 6 বছৰ পিছত সিহঁতৰ বয়সৰ যোগফল দুয়োটা ভায়েক আৰু তাইৰ বয়সৰ যোগফল হ'ব 39 হোৱাট ইজ হাৰ এজ নাও এতিয়া তাইৰ বৰ্তমান বয়স কিমান এনেধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰত আমি যেতিয়া সমাধান কৰিম তেতিয়া প্ৰথমতে
দুইজনৰ যিকেইজনৰ দিয়া থাকে সেইকেইজনৰ বৰ্তমানৰ বয়সটো আমি এক্স ৱাই জেড এই ধৰণে আমি ধৰি ল'ব লাগিব এতিয়া যিহেতু চুমাৰ কথা কৈছে চুমাৰ বয়স আমি এক্স বুলি ধৰিছোঁ আৰু তাৰ ব্ৰাদাৰৰ বয়সটো আমি ৱাই বুলি ধৰিছোঁ আমি এছ বি এনেকৈও ধৰিব পাৰোঁ তাত কোনো কথা নাই এতিয়া আমাক একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নটোৰ মতে কি কৈছে যে চুমাৰ বয়স অৰ্থাৎ চুমাৰ বয়সটো এক্স বৰ্তমান সময়ত তাইক ভায়েকতকৈ যিহেতু দুগুণ হয় গতিকে ইকুৱেল টু টুৱাইছ ৱাই এইটো আমি লিখি ল'লোঁ একৰ্ডিং টু কুৱেশ্যন অৰ্থাৎ প্ৰশ্নৰ মতে এক্স ইকুৱেল টু টুৱাইছ ৱাই কাৰণ প্ৰশ্নটোত কৈছে যে চুমাৰ বয়স তাৰ ভায়েকৰ বয়সতকৈ দুগুণ হয় গতিকে চুমাৰ বয়স যিহেতু চুমাৰ বয়স অৰ্থাৎ চুমা যিহেতু বায়েক হয় গতিকে চুমা ডাঙৰ হয় গতিকে চুমাৰ বয়সটো অকলে থাকিব এক্সটো লিখিব লাগিব ইকুৱেল টু ভায়েকৰ বয়সৰ লগত 2 পূৰণ হ'ব যিহেতু দুগুণ বুলি কোৱা হৈছে আমাক কি কৈছে যে 6 বছৰ পিছত দুইজনৰে বয়সৰ যোগফল 39 ইয়াৰ্ছ বুলি কৈছে এতিয়া 6 বছৰ পিছত সিহঁতৰ বয়স আচলতে কিমান হ'ব আমি এক্স ৱাই হিচাপত ধৰা হিচাপত কিমান হ'ব 6 বছৰ পিছত চুমাৰ বয়স হ'ব এক্স প্লাছ 6 কৈছে যে পিছত হ'লে প্লাছ হ'ব আৰু আগৰ কথা সুধিলে মাইনাছ হ'ব 6 বছৰৰ কথা কৈছে এইকাৰণে এক্স প্লাছ 6 5 বছৰ বুলি ক'লে এক্স প্লাছ 5 4 বছৰ ক'লে এক্স প্লাছ 4 হ'ল হয় এতিয়া 6 বছৰ যিহেতু কৈছে গতিকে এক্স প্লাছ 6 সেইধৰণে ভায়েকৰ ব্ৰাদাৰৰ কি হ'ব ইয়াৰ বৰ্তমান বয়স ৱাই যিহেতু গতিকে ৱাই প্লাছ 6 হ'ব অৰ্থাৎ 6 বছৰ পিছত চুমাৰ বয়স এক্স প্লাছ 6 হ'ব আৰু ব্ৰাদাৰৰ বয়স হ'ব ৱাই প্লাছ 6 কিন্তু আমাক কি কৈছে প্ৰশ্নটো আমাক কৈছে যে 6 বছৰ পিছত ইহঁত দুটাৰ বয়সৰ যোগফল অৰ্থাৎ এক্স প্লাছ 6 আৰু ৱাই প্লাছ 6 ইহঁতৰ বয়সৰ যোগফল হ'ব 39 এইটো আমাক কৈছে এক্স প্লাছ 6 কাৰ বয়স চুমাৰ বয়স ৱাই প্লাছ 6 কাৰ বয়স চুমাৰ ভায়েকৰ বয়স কেইবছৰ পিছত 6 বছৰ পিছত আৰু ইহঁত দুটাৰ বয়স যোগ কৰিলে 39 হয় বুলি কৈছে এতিয়া সেইধৰণে আমি ইকুৱেশ্যনটো পাতি ল'লোঁ এতিয়া এক্সৰ ঠাইত আমি টুৱাইছ ৱাই লিখিব পাৰোঁ টুৱাইছ ৱাই কিয় লিখিব পাৰোঁ কাৰণ এক্স ইকুৱেল টু টুৱাইছ ৱাই ইতিমধ্যে আমি পাইছোঁৱেই আগতে দেখুৱাইছোঁৱেই এক্স ইকুৱেল টু টুৱাইছ ৱাই সেইটো পাইছিলোঁ গতিকে এক্সৰ ঠাইত আমি টুৱাইছ ৱাই পাতিব পাৰোঁ প্লাছ 6 প্লাছ ৱাই প্লাছ 6 ইকুৱেল টু 30 টুৱাইছ ৱাই আৰু ৱাই টুৱাইছ ৱাই আৰু ৱাই অৰ্থাৎ দুটা ৱাই আৰু এটা ৱাই লগ লাগি কিমান হ'ব 3টা ৱাই আৰু 6 আৰু 6 এই দুয়োটা যোগ কৰিলে কিমান হ'ব 12 আৰু ইফালে 39 থাকে এতিয়া আমাৰ কি লেফ্ট হেণ্ড চাইডত কি আছে 28y প্লাছ 12 আছে আৰু ৰাইট হেণ্ড চাইডত কি আছে 39 আছে আমি এইখিনি সমাধান কৰিব গ'লে আমি কি ধৰণে পাম আমি লেফ্ট হেণ্ড চাইডত পাম 28y আৰু ইকুৱেল টু 39 মাইনাছ 12 কিয় হৈ গ'ল কাৰণ 12টো আমি চাইড ওলাইছোঁ লেফ্ট হেণ্ড চাইডৰ পৰা ৰাইট হেণ্ড চাইডলৈ লৈছোঁ এতিয়া প্লাছ 12টো আমাৰ মাইনাছ 12 এতিয়া 28y ইকুৱেল টু 39ৰ পৰা 12 বিগ কৰিলে কিমান হ'ব 9ৰ পৰা 2 গ'লে 7 3ৰ পৰা 1 গ'লে 2 এতিয়া ৱাইটো ইয়াত অকলে লিখিলে আমি লিখিব পাৰোঁ কি 27/3 অৰ্থাৎ 9 ৱাই মানটো আমি কিমান পালোঁ 9 পালোঁ ব্ৰাদাৰৰ বৰ্তমানৰ বয়স আছিলে ৱাই আৰু যিহেতু আমি 9 পালোঁ গতিকে এতিয়া চুমাৰ বয়সটো কিমান হ'ব চুমাৰ বয়সটো এক্স আছিলে আৰু এক্স ইকুৱেল টু আছিলে টুৱাইছ ৱাই গতিকে এক্স ইকুৱেল টু টুৱাইছ ৱাই 2 ইনটু ৱাই ৱাই মানটো হ'ল 9 অৰ্থাৎ 2 ইনটু 9 ইকুৱেল টু 18 ইয়াৰ্ছ অৰ্থাৎ চুমাৰ বৰ্তমান বয়স 18 ইয়াৰ্ছ গতিকে আমি এই ধৰণে এই প্ৰশ্নটো সমাধান কৰিব পাৰোঁ ইয়াতে শ্বৰ্ট ট্ৰিক হিচাপত বেলেগ বিশেষ নাই কিন্তু আমি কি কৰিব পাৰোঁ আমি এক্স ৱাই নিলিখিও আমি চুমা এছ বুলিয়ে ধৰিব পাৰোঁ ব্ৰাদাৰটো বি বুলি ধৰিব পাৰোঁ সেই ধৰণৰ আমি ডাইৰেক্টলি কৰিব পাৰোঁ আৰু সেই ধৰণে ডাইৰেক্টলি কৰিও আমি প্ৰশ্নটোৰ উত্তৰ পোনপটীয়াকৈ অতি কম সময়ৰ ভিতৰত কৰিব পাৰোঁ আৰু যদি কাৰোবাৰ খেলি মেলি লাগে এক্স ৱাই ধৰিলেও হ'ব আৰু এইবিলাক আমি যিবিলাক লিখি দেখুৱাইছোঁ এইবিলাক আপোনালোকে নিলিখিলেও কোনো কথা নাই তাত এইবিলাক লিখি থাকিবৰ দৰকাৰ নাই আমি ফৰ্মুলাটোৰ মতে গ'লে হ'ল আমাৰ 1 নম্বৰ কণ্ডিশ্যনটো আমাৰ কি আছিলে আমাৰ 1 নম্বৰ কণ্ডিশ্যনটো আছিলে যে আমি যদি এক্স আৰু ৱাই ধৰোঁ তেতিয়া এক্স ইকুৱেল টু টুৱাইছ ৱাই এইটো কণ্ডিশ্যন এইটো মনত ৰাখিলে হ'ল নেক্সট 2 নম্বৰতে কৈছে যে এক্স প্লাছ 6 প্লাছ ৱাই প্লাছ 6 ইকুৱেল টু 39 এই দুটা কণ্ডিশ্যন লিখাৰ পিছত মানসমূহ একাধিক্ৰমে বহুৱাই গ'লে আমি শেষত গৈ ৱাই ইকুৱেল টু 9 পাম আৰু ৱাই ইকুৱেল টু 9 মানে এই এক্স ইকুৱেল টু যিহেতু টুৱাইছ হয় গতিকে এক্সৰ মানটো আমি 18 পাম
আৰু আমাক কোৱা হৈছে এক্সৰ মান উলিয়াব দিছে গতিকে এক্সৰ মানটো 18 যিহেতু গতিকে চুমাৰ বয়সটো হ'ব 18 বছৰ এই প্ৰশ্নকেইটা আলোচনাৰ ক্ষেত্ৰত যদি কাৰোবাৰ কিবা ডাউট থাকি গ'ল আৰু কাৰোবাৰ যদি কিবা বুজিব ৰৈ গ'ল বা ইয়াতকৈ যদি আৰু সহজভাৱে বুজাব লাগে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব আমি ইয়াতকৈ আৰু সহজভাৱে বুজাবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ পিছত যিবিলাক ভিডিঅ' আহিব মেথছ আৰু ৰিজনিঙৰ সেই ভিডিঅ'সমূহত আমি সিলেবাস মতে আৰু চেপ্টাৰ ৱাইজ বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু যেতিয়া চেপ্টাৰ ৱাইজ বুজাম তেতিয়া সেই চেপ্টাৰৰ গোটেইখিনি কথা আমি কনচেপ্টখিনি ক্লিয়াৰ কৰি দিবৰ কাৰণে চেষ্টা ৰাখিম আৰু তেতিয়া সেই চেপ্টাৰটোৰ যিমান যি ধৰণৰ প্ৰশ্ন আহিবলগীয়া প্ৰশ্ন বা যি ধৰণৰ ডাউট থাকে সেই সকলো কথা আমি একাধিক্ৰমে তাত ক্লিয়াৰ কৰি আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ